ক'ব বিচাৰোঁ যে মানে ৰাতি 2:46 বজাত আমাৰ ঘৰত কোনোবাই আহি মানে দৰ্জাত খুন্দিয়াইছে আৰু গাড়ীখনো ভাঙি ঘৰত যাই খুন্দিয়াইছে। তেতিয়া মই সাৰ পাইছোঁ। সাৰ পাই মই চিল্লাচিল্লি কৰিছোঁ, চিঞৰিছোঁ আৰু ঘৰৰ ওচৰৰ মানুহবিলাকক মাতিছোঁ। হাল্লা কৰাৰ কাৰণে মানে গালিও পাৰিছোঁ অলপ। সিহঁতে শুনা পাই ঘুচি আহিছে। পিছত চাওঁ আমি আগতে বিপুলক হাক দিছোঁ দৰ্জা খোলাৰ কাৰণে। পিছত বিপুলে তথাপি ওলাইছে, ওলাই আহি মানে চাইছে মানে ফেন চেন ভাঙিছে, আমাৰ ঘৰৰ জালনা ভাঙিছে। ইফালে আহি চাইছোঁ গাড়ীও ভাঙিছে আৰু গাঁৱৰ মানুহবিলাকো আগুৱাই আহিল। কিন্তু গাড়ী লৈ আহিছিল সিহঁতে, আমাৰ গাঁৱৰ এটা খুৰী মাই চাইছে মানে গাড়ী যে লৈ যাই আছে গাড়ীটো পিছফালৰ পৰা চাইছে। মই ভালকৈ দেখাও নাই, ৰাতি আছিল, লাইট নাছিল কালি। মানে ঘটনাটো হৈছে কিছুদিন আগৰ পৰাই এইটো আৰম্ভ হৈছে। যোৱা কিছুদিন আগৰ আমাৰ যিটো MLA ইলেকশ্যন গ'ল, বিধায়কৰ ইলেকশ্যন গ'ল, এই ইলেকশ্যনৰ আগত আমাৰ সঠিক মাতে চলি আছিলে। মই ভাৰতীয় জনতা পাৰ্টিৰ এটা মণ্ডল সভাপতি হয়। কিন্তু এই ইলেকশ্যনৰ আগলৈকে সংগঠন ভালকৈ চলি আছে বা সামাজিক জীৱনত ধুনীয়াকৈ চলি আছে। কিন্তু যেতিয়া আমাৰ ইলেকশ্যনটো গ'ল, ইলেকশ্যনত দেখা পালোঁ যে আমাৰ NDAৰ কেণ্ডিডেট, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেট জিকি গ'ল। জিকি যোৱাৰ পাছৰে পৰা এই কিছুমান উপদ্ৰৱ কৰা ল'ৰাই, মানে এইখিনি দলৰ কাৰ্যকৰ্তা নহয়, কিন্তু এনেহেন হৈ আছে তেওঁলোকৰ এতিয়া দায়িত্বহে লাগে, ডাঙৰ দায়িত্বহে লাগে। এতিয়া কাম নকৰিলে বা দলৰ পৰা নিদিলে তোৰা দায়িত্ব পোৱা নাযায়। দায়িত্ব সিয়ে পায় যাক দলে দায়িত্ব দিয়ে। এইটোতো মই দিয়া কথা নহয়, মইতো এই দায়িত্বটোতো কোনো ইচ্ছা কৰি লোৱা কথা নহয়। কিন্তু তেওঁলোকৰ কথাটো হৈছে যে MLAৰ হয়তো চিনাকি থাকিব পাৰে, নাথাকিব পাৰে, মই সেইটো ক'ব নাযাওঁ। কিন্তু কথাটো হ'ল মই যি মণ্ডল সভাপতিৰ দায়িত্বত আছোঁ, তেওঁলোকে মোক থ্ৰেটেনিং কৰি হ'লেও, মোক ভয় ভাবুকি দেখুৱাই হ'লেও মই ৰিজাইন দিব লাগে। মোক প্ৰেছাৰাইজ কৰি আছে, মই ৰিজাইন দিব লাগে। এই দায়িত্বটো হয়তো তেওঁলোকে পাম বুলি ভাবি আছে, কিন্তু দলৰ দায়িত্ব দলে নিদিয়ে, সেইটো তেওঁলোকে নাপায়, কোনোপধ্যেই নাপায়। কিন্তু এই ঘটনাৰ পৰা সূত্ৰপাত হৈ এই যোৱা ৰাতি আমাৰ ঘৰত আহি কেইজনমান ল'ৰাই আহি খিৰিকী ভাঙিলে, আমাৰ গাড়ীৰ গ্লাছকেইটা ভাঙিলে আৰু বহুত কিবা কিবি নষ্ট কৰিলে। আৰু এনেকৈ চেষ্টা কৰিছে যাতে মই ওলাই অহাৰ লগে লগে মানে মোকে এটাক কৰিব। কিন্তু মই ওলাই নাহিলোঁ, ঘৰৰ মানুহখিনি ওলাই আহিল। তাৰপিছত মই মানে ঘৰৰ মানুহৰ ওচৰত আহিলোঁ, সেইকাৰণে মই ৰক্ষা পৰিলোঁ।